নমস্কাৰ, মোৰ নাম বাৰ্বী বৰগোহাঁই। মই প্ৰথমবাৰৰ বাবে অভিনয় কৰিছোঁ আৰু গানটি আমাৰ নীল আকাশ দাই গাইছে আৰু মোৰ মহা লাটুমণি ৰাজকোঁৱৰে লিখিছে। আশা কৰোঁ আপোনালোকে মৰম দিব আৰু গানটি আগবঢ়াই লৈ যাব। আপোনালোকে যাতে চাওক আৰু মৰম দিয়ক। ধন্যবাদ। নমস্কাৰ, আপোনালোকে গম পাইছে ইতিমধ্যে আমি আজি গুৱাহাটীৰ চানডুবিত আছোঁ। এটি নতুন ভিডিঅ' গীতৰ দৃশ্যায়ন কৰি থকা হৈছে আৰু অসীম গগৈৰ পৰিচালনাত পুনৰবাৰ ৰেণু নামেৰে এটি নতুন গীত আপোনালোকৰ কাষ পাব খুব সোনকালে। গীতটিৰ কথা আৰু সুৰ দুলাল চুতীয়া তথা লাটুমণি ৰাজকোঁৱৰ, ৰিপু বুঢ়াগোহাঁইৰ প্ৰযোজনাত মুক্তি পাবলগীয়া গীতটিত অভিনয় কৰিছে নৱাগতা বাৰ্বী বুঢ়াগোহাঁই। আশা কৰিছোঁ আপোনালোকে উপভোগ কৰি খুব ভাল পাব গীতটি আৰু খুব সোনকালে মুকলি হ'ব আপোনালোকৰ বাবে।